বন্ধুসকল আজি আমি আহি উপস্থিত হৈছোঁ বঙাইগাঁও ডিষ্ট্ৰিক্টৰ কোচবাৰী গাঁৱত চাইবুল ভাইৰ ঘৰত। তো ইয়াতে আহিছোঁ, চাইবুল ভাইয়ে হাঁহ পালন কৰি আছে। ইয়াতে সৰু সৰু হাঁহৰ পোৱালি আছে। তো চাইবুল ভাইয়ে হাঁহৰ পোৱালিবোৰ বুডিং কেনেকৈ কৰি আছে, যিহেতু বৰ্তমান ঠাণ্ডাৰ দিন। তো ঠাণ্ডাৰ দিনত বুডিঙৰ বিষয়ে আপোনালোকক আজি জনাম। তো বন্ধুসকল দেৰি নকৰি বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো বন্ধুসকল এতিয়া আমি চাইবুল ভাইৰ লগত দুই এষাৰ কথা পাতিম। তো আপোনালোকে ভিডিঅ'টো চাই থাকিব। তো চাইবুল ভাই কেনেকুৱা খবৰ? আছোঁ ভালেই। ভালে না? আচ্ছা, আপোনাৰ হাঁহৰ পোৱালি চালোঁ। তো হাঁহৰ পোৱালিবোৰ বৰ্তমান কিমান দিন বয়সৰ? আজি 12 দিন। 12 দিন বয়স। আচ্ছা, 12 দিন বয়সত আপুনি যিহেতু বৰ্তমান ঠাণ্ডাৰ দিন, তো বুডিং আপুনি কেনেকৈ কৰি আছে বৰ্তমান? আমি বোর্ডিং করে আছো দি তিরফল দি বোর্ডিং করে আছো, লাইট সাইড দি 100 যেটা বাল্ব আছিল, যে লাল বাল্ব বিলা যে সেইটো দি আমি উপৰত দি তিরফল দি ঢাকি ৰাতি বোর্ডিং কৰো। মানে ৰাতি আৰু তলত কি পাৰি দিছে? তলত আমি খেৰ পাৰি দিছো, ধানৰ খেৰ যেটো সেইটো খেৰবিলাক আমি পাৰি দিছো। খেৰ পাৰি দিলে কি সুবিধা বেছি? সুবিধা বেছি, মানে তলৰ পৰা ঠাণ্ডাটো ওপৰত ওলাই নাহে। আৰু ধৰক ৰাতি হয়তো পানী বা দানা পানী খুৱাই যেতিয়া হয়তো ভিজি যায়, ভিজি গ'লে কি কৰে তেতিয়া? আৰু আমি এইটো ডেইলি একবাৰকৈ চেঞ্জ কৰি দিওঁ। ৰাতিপুৱা খেৰবিলাক পুৱাতে চেঞ্জ কৰি দিয়ে? পুৱাতে চেঞ্জ কৰি দিওঁ। আৰু দিনত কেইবাৰ দানা পানী দিয়ে? আমি দিনত এতিয়া 3 বাৰ কৰি দি আছো। 3 বাৰ। ৰাতি দিয়ে নেকি? ৰাতি আমি একবাৰ দিওঁ। ৰাতি দিলেতো হয়তো ভিজি যাব, হয়তো ধৰক ভিজিলেতো মডালিটি হ'ব যিহেতু ঠাণ্ডাৰ দিন। হয় হয় হয়, কিন্তু ভিজিলেও মনতে খোৱাবতো লাগব। হয়। তো আপুনি কেনেকৈ ৰাখি আছে? আমি বৰ্তমান বোর্ডিং কৰি আছো। তিরফল দিওঁ, ওপৰত তিরফল দি তলত বাল্ব চাল্ব দি তিরফল দি ঢাকি ৰাখোঁ ৰাতি। আচ্ছা, যিকি নহওক আপুনি কি দানা খুৱাই আছে বৰ্তমান? এতিয়া আমি ডিপুজ দানা খুৱাই আছো, 30 টাটাৰ। ডিউচৰ 30 টাটাৰ খুৱাই আছে। এইটো কেইদিন ধৰি খুৱাই আছে? 0ৰ পৰা? 0ৰ পৰা খুৱাই আছো আমি। এইটো দানা কিমান দিনলৈকে খুৱাব? আমি এইটো 25 দিনলৈকে খুৱাম। 25 দিনলৈকে। আৰু বৰ্তমান ধৰক যেহেতু ঠাণ্ডাৰ দিন, হয়, তো আপুনি পুখুৰীত বা পানীত কিমান দিন পিছত দিব? আমি 25 দিনৰ পৰা পানীত দিম। 25 দিন পিছত পানীত দিম। হয়, পানীত মানে হয়তো ধৰক দিব যে গোটেই দিন পানীতে থাকিব নাকি? হয়তো নহয় মানে 1 ঘণ্টা পানীত দিব লাগব, আকৌ 1 ঘণ্টা ওপৰত উঠাই আনব লাগব। হয়, তাৰপিছত আকৌ আৰু পিছত আকৌ 1 ঘণ্টা পানীত দিব লাগব, আকৌ উঠাই আনব লাগব, আনি 1 ঘণ্টা ৰেষ্ট ল'ব দিব লাগব। তাৰমানে এনেকৈ মানে প্ৰথমে মানে 1 ঘণ্টাকে দিব লাগব? প্ৰথম মানে 2 দিন 3 দিন এনেকৈ দিব লাগব, তাৰপিছত নিজে নিজে পানীৰ লগত এডজাষ্ট হৈ যাব পোৱালিবিলাক। আচ্ছা, যিকি নহওক আপোনাৰ যিহেতু 12 দিন আজি বয়স, তো 12 দিনৰ এইকেইদিনত কিমানটা হাঁহ আছে? 600 আছে। 600। আচ্ছা, 600ৰ ভিতৰত কিমানটা মডালিটি হ'ল? মোটামুটি 600ৰ ভিতৰত মোৰ 600টাই আছে। মোৰ গোটেই 2টা মৰিছে। কিমানটা মৰিল? মোটামুটি 10-15-20 মৰিছে মোৰ। 600ৰ ভিতৰত মাত্ৰ 10 পিছ মৰিছে। যেহেতু ঠাণ্ডা লাগা নাই মোৰ, ঠাণ্ডাৰ দিন মোৰ হাঁহত ঠাণ্ডা লাগা নাই। বেমাৰ চেমাৰ নাই, বেমাৰ চেমাৰ হোৱা নাই। পোৱালি ঠিকেই আছে? ঠিকেই আছে। যিকি নহওক আপোনাৰ হয়তো ধৰক আজি 12 দিন, 12 দিনৰ ভিতৰত কোনো মেডিচিন খোৱা নাই? নাই, মেডিচিন খোৱা নাই। ভিটামিন এইবিলাক খুৱাব নালাগে? একো খোৱা নাই, আমি মাত্ৰ দানাই খুৱাই আছো। আৰু হয়তো ইয়াৰ পিছত কি দানা খুৱাব? আমি ইয়াৰ পিছত ষ্টাৰ্টাৰ দানা খুৱাম, ডিবুছ কোম্পানী। ডিউচৰ ষ্টাৰ্টাৰ। আচ্ছা, আৰু বেলেগ কোম্পানী দানা খোৱা নাই? আমি বেলেগ কোম্পানী আগতে খুৱাইছিলোঁ, এইটো গডৰেজ কোম্পানীত খুৱাইছিলোঁ। আৰু এই কি কয়, সেই হিচাপে কি গডৰেজতকৈ কি এইটো ভাল? ডিবুছটো ভাল, ডিউচৰটো ভাল। ডিবুছ কোম্পানীটো এইটো ভাল কোম্পানী হয়। হয় হয়। আচ্ছা, আপোনাৰ এই 600 হাঁহ কিমান দিন পিছত বিক্ৰী কৰিব? আমি 3 মাহলৈকে পুহিব? হয়। আচ্ছা, যিকি নহওক আপোনাৰ হাঁহ চাই ভাল লাগিল, হাঁহৰ পোৱালি। তো ধৰক ইয়াৰ পিছত আকৌ আহিম আপোনাৰ ইয়াতে। তো আজি আহিব। হয়, আজি তো বন্ধুসকল একচুৱেলি ঠাণ্ডাৰ দিনত হাঁহ পুহিবলৈ গ'লে একচুৱেলি ভালকৈ বুডিঙৰ মেনেজমেণ্টটো কৰিব লাগিব, ভালকৈ মেনেজমেণ্ট কৰিব লাগিব। কাৰণ বুডিঙৰ মেনেজমেণ্টৰ হয়তো বেয়া হ'লে তেতিয়াহ'লে হয়তো ধৰক হাঁহৰ পোৱালি মৰ্টালিটি হয়। একচুৱেলি বুডিং ভালকৈ কৰিলে আৰু কোনো টেনশ্যন নাই। আৰু ঠাণ্ডাৰ দিন, যিহেতু ঠাণ্ডাৰ দিনত ধৰক হাঁহ পুহি যে হয়তো কোনোবাই ভাবি আছে যে ঠাণ্ডাৰ দিনত হাঁহ পুহিলে হয়তো লছ হ'ব পাৰে। একচুৱেলি ঠাণ্ডাৰ দিনত হাঁহ পুহিলে কোনো লছ নাই, যদি আমি ভালকৈ মেনেজমেণ্ট কৰিব পাৰোঁ। যিকি নহওক বন্ধুসকল, আজিৰ বাবে এইখিনিয়ে। তো ধন্যবাদ।